হাই এভৰিৱান, আসসালামু আলাইকুম, নমস্কাৰ। আপোনালোক কেনে আছে? মোৰ বৰ্তমান ভালেই। মোৰ মানে অকল মই নহয়, আমাৰ ঘৰৰ সকলোৰে ভাল। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আজি মই ভিডিঅ'টো ভাবিছিলোঁ ৰাতিপুৱা আৰম্ভ কৰিম, কিবা কিবি ঈদৰ কাৰণে মিঠাই বনাম, আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। যোৱাকালিও কিবা কিবি অলপ চলপ বনাইছিলোঁ, তো ৰোজাও আছিলে, ইফতাৰো বনাইছিলোঁ আৰু নান খাটা অলপ বনাইছিলোঁ। এনেকৈ ভাবিছিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু কালি অকল নান খাটা বনাইছিলোঁ আৰু ৰোজা আছিলে যিহেতু ইফতাৰ বনাইছিলোঁ। তাৰপাছত ভাবিলোঁ আজিও কিবা কিবি বনাম, একেলগে ভিডিঅ'টো বনাই আপোনালোকলৈ আগবঢ়াম। কিন্তু আজি মই পটককৈ শিৱসাগৰলৈ যাবলগীয়া হ'ল, মানে টাউনলৈ গ'লোঁ। কিয়নো আজিকালি লকডাউনৰ কাৰণে প্ৰায়বিলাক বস্তু এই দোকানত পোৱাই নাই। প্ৰায়বিলাক বস্তু শ্বৰ্ট হৈ গৈছে দোকানত। মিঠাতেল কিবা কিবি এনেকুৱা আমি যিবিলাক মিঠাতেল খাওঁ, ৰিফাইন মই কৈছোঁ ছানফ্লাৱাৰ খাওঁ, তো ইয়াত নাই। আমাৰ ঘৰৰ ওচৰৰ চাৰিআলিটোতো নাই, আৰু তাৰ অলপ আগত আছে নামটি চাৰিআলি, তাতো নাই। তো সেইটো কাৰণে ভাবিলোঁ বিশাললৈকে যাওঁ, তাত অলপ চলপ ঘৰুৱা ভিতৰৰ বজাৰখিনি কৰি আনিম। কাৰণ কাইলৈৰ পৰা আকৌ তেনেকৈ লকডাউনে দিছে। 12টা নে 12টা 1টামান বজাতে হ'ব পাৰে দোকানবিলাক বন্ধ কৰি দিব। সেইটো কাৰণে ভাবিলোঁ আজি সোনকালে যাওঁ। উঠিলোঁ 7টা বজাত উঠি যাবলৈ ওলালোঁ, কিন্তু অলপ চলপ কাপোৰ চাপোৰ ধুবলৈ আছিলে, সেইটো কাৰণে গ'লোঁ 9:30 বজাত। ভিৰো হৈছে তেনেকৈ বাৰু, বাকীবিলাক দোকানলৈ যোৱা নাই, অকল মই গ'লোঁ বিশাললৈ গ'লোঁ আৰু ষ্টাইল বজাৰলৈ গ'লোঁ। আৰু দুই এটা বস্তু যিকেইটা বিশালত নাপায়, সেই তেনেকুৱা বস্তু কেইটামান আউটত ল'লোঁ। ভাবিলোঁ কালি ভিডিঅ'কেইটা আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। আৰু আজি মানে আনিলোঁ, কৈছোঁ ভিতৰুৱা বস্তু কিছুমান আনিলোঁ। আৰু এওঁ ভাগিনীয়েকৰ কাৰণে স্পৰ্টিং আনিব থাকি আহিছিলে, স্পৰ্টিং এটা লৈ আহিলোঁ। আৰু মোৰ ভণ্টিহঁতলৈ আনিব লাগিছিলে শাৰী, কিন্তু ভণ্টি আৰু মোৰ ভাই বোৱাৰীলৈ আনিব লাগিছিলে শাৰী আনিম বুলি ভাবিছিলোঁ, বা চুইজাৰ আনিম ভাবিছিলোঁ, কিন্তু এইবাৰ অনা নহ'ল। যিহেতু 2টা বজাত দোকানবিলাক বন্ধই কৰি দিছে, মোৰ শ্বপিং মলবিলাক বন্ধ হৈ গৈছে, সেইটো কাৰণে লৰালৰি হ'ল। তো ল'ৰাৰ কাৰণে স্পৰ্টিংটো পটকৈ চাই আনিলোঁ, কিন্তু আমাৰ মাইকী মানুহৰ শাৰী বা চুইজাৰ আনিটো অলপ চাব লাগে, সেইটো কাৰণে নানিলোঁ। তো ঈদৰ পাছত যদি লকডাউন খোলে তেতিয়াই সিহঁতক আনি দিম, তো নানিলোঁ। সেইটো কাৰণে সিহঁতেও ক'লে হ'ব এতিয়া নালাগে বুলি। তো আৰু বিশেষ এটা কাৰণত গৈছিলোঁ যে মোৰ ডাইনিঙৰ চকীবিলাক অলপ বেয়া হ'ল। বেয়ানো কি, পেইণ্টটো অলপ গৈছে। তো বাৰ্নিছ মাৰিবলৈ এজন মিস্ত্ৰীক কৈছিলোঁ, সিও আজি মাৰিম কালি মাৰিমকৈ নাহিলে। ঈদৰ আগত মাৰি দিম কৈছিলে, তো সময় নহ'ল, নাহিলে। তো হয়তো ঈদৰ পাছতে আহিব, আৰু আহিলে বাৰ্নিছ মৰাই ল'ম। তো এতিয়া মই ফাইবাৰৰ চকী আনিলোঁ। এয়া চাওক, ফাইবাৰৰ এইবিলাক দেখিছে, এনেকুৱা আনিলোঁ 8খন। দেখিছে এয়া দেখিছে, এয়া দেখিছে। ডাইনিঙত মই আমৰ আচাৰ বনাবৰ কাৰণে, দেখিছে, আমৰ আচাৰ বনাবৰ কাৰণে ৰ'দত দিছিলোঁ। ভালকৈ শুকোৱা নাই, যিহেতু ৰ'দ জাকো সিমান চোকা নহয়, সেয়া আনি ইয়াতে থৈ দিছোঁ। এয়া দেখিলে, এইকেইখন আনিলোঁ চকী, এইকেইখন সেয়া আনিলোঁ। 8খন চকী আনিলোঁ, চকী 8খন আনিলোঁ, আৰু ভিতৰৰ বস্তুবিলাক আনিলোঁ। এতিয়া হয়তো লকডাউনৰ কাৰণে মানুহে ভাবিছে, লকডাউনৰ কাৰণে যাব মনা কৰিছে, চৰকাৰে যাব মনা কৰিছে, বজাৰ কৰিব মনা কৰিছে। তাৰপিছতো গৈছোঁ, মানে কি এইকেইটা বস্তু ইমাৰ্জেঞ্চি, চকীখনো দৰকাৰ হ'ল। জানিছে আনিমকৈ ভাবি আছোঁ এই লকডাউনৰ কাৰণে, আৰু ৰোজাও আছিলে। ৰোজা ধৰি ইমান লৰালৰিকৈ যাবও মন নাযায়, সেইটো কাৰণে নগ'লোঁ। যোৱাকালি মই ৰোজা নধৰিলোঁ, অৱশ্যে মই ৰোজা ধৰিবলৈ চেহেৰিত ভাত চাতো বনালোঁ, কিন্তু বেটিয়ে ক'লে যোৱাবাৰো ৰোজা ধৰি বজাৰ কৰিব গ'লোঁ, অলপ কষ্টও পালোঁ ঘূৰি ফুৰোঁতে, তো সেইটো কাৰণে আজি নধৰিলোঁ। তো আজি আকৌ ধৰিম। যোৱাকালি ৰোজাটো নধৰিলোঁ, আজি ধৰিম। তাৰপৰা সেইকেইটা বস্তু আনিলোঁ। আৰু কৈছোঁ ঘৰৰ ওচৰৰ দোকানবিলাকত বস্তুবিলাক পোৱা নাই, তেনেকৈ যিবিলাক বস্তু লাগে সেই বস্তুকেইটা আনিবৰ কাৰণে বুলিয়ে গ'লোঁ। তেনেকৈ দোকানলৈ যোৱা নাই, আৰু বিশালত সোমালোঁ, ষ্টাইল বজাৰত সোমালোঁ, আৰু 2-এটা বস্তুৰ কাৰণে এখন দোকানত সোমালোঁ, সিমানেই। তেনেকৈ বস্তু নাই। তেনেহ'লে যোৱাকালি মই কি বনালোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। তেনেহ'লে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। আৰু আজি মই ভাবিছিলোঁ কাটা নিমকি অলপ বনাম আৰু কেক বনাম, কিন্তু এতিয়া ৰাতি 9টাই বাজিব হ'ল,
9টা বজা নাই, 8:35 মান হৈছে। তো এতিয়া ভাগৰো লাগিছে, এইটো কাৰণে আজি নবনাওঁ, কাইলৈ বনাম, কাইলৈ আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আৰু চকীকেইখন আনিলোঁ, ধূলি চুলি লাগি আছিলে, তাৰ পৰা আহি টাউনৰ পৰা আহি বস্তুবিলাক অলপ চেট কৰিলোঁ। তাৰপাছত আৰু চকী ধুলোঁ, চকীবিলাক ধুই দিলোঁ, পাইপ দি চব ধুই দিলোঁ। আৰু তাৰপিছত গা ধুলোঁ, গা ধুই এতিয়া ভাবিলোঁ ভ্লগটো অকণমান আৰম্ভ কৰোঁ। তেনেহ'লে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকিব। অৱশ্যে বাকীখিনি যিখিনি ক্লিপ মই নান খাটা বনোৱা বা বাকী ক্লিপকেইটা অৱশ্যে আজি বনোৱা নহয়, সেইকেইটা যোৱাকালিৰ ভিডিঅ' হয়। হ'লেও মই আপোনালোকৰ লগত আজি এইটো ভিডিঅ'ৰ লগতে শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আপোনালোকে নিশ্চয় চাই ভাল পাব। তেনেহ'লে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই থাকক। এয়া দেখিছে মই নান খাটা বনাবলৈ লৈছোঁ। নান খাটাৰ অৱশ্যে আপোনালোকক মই ৰেচিপিটো দিয়া নাই, মই বেলেগ এদিন দিম, কিয়নো আজি আমাৰ ৰোজাও আছে, ইফতাৰো বনাব লাগে। তো হ'লেও ঈদৰ বাবে কি কি বনাইছোঁ সেইটোৱে আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। এয়া মই বনাইছোঁ নান খাটা। প্ৰথমে তাত চেনি মিক্সাৰত মাৰি ল'লোঁ, অলপ চেনি দিলোঁ, তাৰপাছত দিলোঁ ময়দা আৰু অলপ দিলোঁ বাটাৰ। বাটাৰ নহ'লে গৰু ঘিউ দিব পাৰে, মোৰ ওচৰত বাটাৰ আছিলে, সেইটো কাৰণে মই বাটাৰ দিলোঁ। আৰু ইয়াত পানী ব্যৱহাৰ কৰিব নালাগে, ৰিফাইন দি এনেকৈ ডো বনাব লাগে। যেনেকৈ ৰুটি বনাবলৈ যেনেকৈ ডো বনায়, ঠিক তেনেধৰণে এনেকৈ বনাব লাগে। যেতিয়া হাতত মুঠিটো ৰ'ব তেতিয়া আৰু তেল দিব নালাগে। এয়া মই অলপ অলপকৈ ৰিফাইন দি এনেধৰণে খচি আছোঁ। আৰু বেতিয়া আনফালে এয়া দেখিছে প্লেটখনত, মাইক্ৰ'ৱেভৰ প্লেটখনত অইল গ্ৰীজ কৰি আছে। আৰু মই এয়া নান খাটা বনাই আছোঁ। নান খাটাবিলাক যেতিয়া হাতত ৰৈ যাব, এনেকৈ মুঠি বান্ধি ৰৈ যাব, তাৰপিছত মই নান খাটাবিলাক বনাই ট্ৰেখনত দিম। আৰু মাইক্ৰ'ৱেভত 15 মিনিটৰ কাৰণে মাইক্ৰ'ৱেভটো প্ৰি হিট কৰি থৈছিলোঁ। আৰু এতিয়া মই নান খাটাখিনি দি দিলোঁ, দি আকৌ পুনৰ 15 মিনিটৰ কাৰণে মাইক্ৰ'ৱেভত বেক হ'ব দিলোঁ। এয়া দেখিছে নান খাটা অলৰেডি তৈয়াৰ হৈ গ'ল। আৰু অলপ আছে, এয়া মই বনাই আছোঁ। দেখিছে এয়া বনাই আছোঁ। আৰু আনফালে যিহেতু ৰোজাও আছে, এইফালে ইফতাৰো বনাইছোঁ। ইফতাৰত মই আজি বনাইছোঁ ৰাজমাহ। দেখিছে প্ৰথমে ৰাজমাহখিনি বইল কৰি ল'লোঁ, কুকাৰত 6টা হুইচেল দি ল'লোঁ। তাৰপিছত কেৰাহীত তেল গৰম হ'বলৈ দিলোঁ, তাৰপাছত দিলোঁ পিঁয়াজৰ পেষ্ট। আৰু পিঁয়াজৰ পেষ্টখিনি দিয়াৰ পাছত মই দিছোঁ এই বিলাহী পিউৰি মই বনাই থওঁ। এয়া দেখিছে, আপোনালোকে যিমান ভাল পায় সিমান দিব পাৰে। মই বৰ এটা বেছি নাই দিয়া, 4 চামুচমান দিছোঁ। বৰ বেছি দিলেও টেঙা টেঙা লাগিব, তো সেইটো কাৰণে অলপ দিছোঁ। আৰু সেইখিনি অলপ সময় লৰাই থাকিম, লৰাই তাৰপাছত আদা ৰচুনৰ পেষ্ট দিম। আৰু সেয়া মই বিলাহী পিউৰি এনেকৈ বনাই ফ্ৰিজত ভৰাই থৈ দিওঁ। এয়া দেখিছে, এয়া প্ৰথমে মই দিছোঁ এয়া ৰচুনৰ পেষ্ট, আৰু তাৰপাছত দিম আদাৰ পেষ্ট। আৰু আদা আৰু ৰচুনৰ কেঁচা গোন্ধ নোযোৱালৈকে অলপ সময় এনেধৰণে ভাজি থাকিম। দেখিছে অলপ সময় ভাজি থাকিম। তাৰপাছত শুকান মছলা ব্যৱহাৰ কৰিম। মছলাৰ ভিতৰত মই তেনেকৈ বেছি মছলা নিদিওঁ, কৈছোঁৱে বৰ বেছি মছলা খাই থকাও ভাল নহয়। ৰেড চিলি অকণমান দিম আৰু চলে মছলা দিম। বেটিয়েতো ৰেড চিলি দিলে বেয়া পায়, কাৰণ তাই জ্বলা পায়, অকণমান জ্বলাও তাই খাব নোৱাৰে। তথাপিতো কাশ্মীৰী ৰেড চিলি অলপ কালাৰ হ'বৰ কাৰণে মই অকণমান দিম। এয়া দেখিছে ভাজি আছোঁ। কেঁচা গোন্ধটো নহালৈকে অকণমান সময় এনেকৈ লৰাই লৰাই ভাজি থাকিব লাগিব, নহ'লে কেৰাহীত তলত লাগি ধৰিব। সেইটো কাৰণে অলপ সময় এনেকৈ লৰাই লৰাই ভাজি থাকিম। আৰু তাৰপাছত এয়া দি দিছোঁ হালধি। তাৰপাছত দিম চলে মছলা। বেলেগ ধৰণৰ তেনেকুৱা কিটচেন কিং মছলা বা ধনিয়া এইবিলাক নিদিওঁ, মই দিম অকল কিটচেন কিং মছলা আৰু অকণমান দিম ৰেড চিলি পাউডাৰ। সেয়া দেখিছে, তো সেয়া লৰাই দিম, নহ'লে গোটা বান্ধি যাব। সেইটো কাৰণে অকণমান সময় লৰাই থাকিব লাগিব। যেতিয়া মছলাখিনি মিক্স হৈ যাব, আৰু অকণমান মই দিছোঁ মছলা, দেখিছে। তাৰপিছত অলপ সময় এনেকৈ লৰাই থাকিব লাগিব, নহ'লে যিহেতু গোটা বান্ধি যাব। অলপ সময় এনেকৈ লৰাই লৰাই তাৰপিছত মই কেৰাহীৰ মুখনিখন মাৰি দিম 2-3 মিনিটৰ কাৰণে। আৰু নিমখ দিম অকণমান। মই ৰাজমাহখিনি বইল কৰোঁতে অলপ দি থৈছিলোঁ, সেইটো কাৰণে বেছি নিমখ নিদিওঁ, অলপ দিম। আৰু তাৰপাছত কেৰাহীৰ মুখনিখন মাৰি দিম 2-3 মিনিটৰ কাৰণে। কেৰাহীৰ মুখনিখন মাৰি দিম, আৰু মছলাৰ যেতিয়া পানীটো শুকাই যাব তেতিয়া ৰাজমাহখিনি মই তাত দি দিম। এয়া দেখিছে মছলাৰ পানীখিনি
অলৰেডি শুকাই গৈছে আৰু তাৰ পাছত মই ৰাজমাহখিনি দি দিম। আজি মই তেনেধৰণে বেছি নাই বনোৱা ইফতাৰ, কিয়নো বেটিৰ ফ্ৰেণ্ডৰ ঘৰৰ পৰা আজি ইফতাৰ দিলে। দেখিছে, যদি আগতে গম পালোঁ হয়তো মই ৰাজমাহখিনিও নবনালোহেঁতেন। ৰাজমাহখিনি বইল কৰাৰ পিছত বেটিৰ ফ্ৰেণ্ডৰ ঘৰৰ পৰা ইফতাৰ দিলে। যিহেতু বহুত কিবা কিবি দিছে, আমি মানুহ হৈছোঁ 3জন আৰু ইমান ইফতাৰত খাব নোৱাৰি, ৰোজা ৰাখি ইমান বেছি খাব নোৱাৰি, সেইটো কাৰণে মই নবনালোহেঁতেন। তথাপিতো ৰাজমাহ বনালোঁ আৰু আটাৰ এনেকৈ ডো বনাই থৈছিলোঁ, সেইটো কাৰণে ৰুটিকেইটা বনাই দিছোঁ। ৰুটি অৱশ্যে মই বহুত বেছি ভাল নাপাওঁ, এনেই খাওঁ, কিন্তু ইফতাৰত এটাই খাওঁ। আৰু চানীয়ে ভাল পায়, যিহেতু ৰুটি ভাল পায়, ৰুটি বনালোঁ আৰু বাটাৰ পনীৰ মছলা বনাইছোঁ, তাৰ লগত তাই ৰুটি খুব ভাল পায়, সেইটো কাৰণে ৰুটি বনালোঁ। মোৰ হাজবেণ্ডেও ভাল পায় বাটাৰ পনীৰ মছলা, ৰাজমাহ আৰু মই ৰুটি বনাইছোঁ, বাকী একো বনোৱা নাই। বুট ভাজি, বুটখিনি বইল কৰি থৈছিলোঁ, কিন্তু সিহঁতৰ ঘৰৰ পৰা যেতিয়া দিলে বেটিৰ ফ্ৰেণ্ডৰ ঘৰৰ পৰা, মই নবনালোঁ। কণী আৰু পিজ্জা আৰু ঢেৰ কিবা কিবি দিছে আৰু চিকেন বিৰিয়ানী এনেকৈ কিবা কিবি দি পঠিয়াইছে। তো সেইটো কাৰণে বৰ বেছি এটা মই ইফতাৰ নবনালোঁ। আৰু সময়টো বেছি নহয়, ঘৰৰ বাকীবিলাক কাম কৰি সিটো বনাবও নহয়, তাতে মই নান খাটাও বনালোঁ। নান খাটাটো টাইমটো গুচি গ'ল বহুত সময়, এয়া দেখিছে। আৰু মই দেখিছিলে আপোনালোকে আনকালে ভিডিঅ'ত দেখিছে, অন্য ভিডিঅ'বিলাকত যে মই ৰিফাইন থোৱা এটা মোৰ সৰু ষ্টীলৰ ঘটিৰ নিচিনাই হয়, এইটো দেখিছে আছে থাকে। মই তাতে পৰা মই তেল ব্যৱহাৰ কৰোঁ, ডেইলি ইউজৰ কাৰণে লওঁ, কিন্তু সেইটো এটাত সৰু এখন মুখনি মই মাৰি থওঁ। তথাপিতো কেনেবাকৈ ওপৰত লাইটত আজিকালি বহুতো সৰু সৰু পোক ওলায়, দেখিছে লাইটৰ ওচৰলৈ বহুত পোক আহে, তাৰে এটা পোক সেই তেলখিনিতে সোমাই গ'ল। তো ভাল লগা নাই, সেইখিনি বেটিক পেলাই দিব ক'লোঁ। তেলখিনিও লোকচানেই হ'লেও তাই তেলখিনি পেলাই দিলে আৰু সেই ষ্টীলৰ ঘটিটো দেখিছে, সেইটো তাই ধুই মোহাৰি দিলে আৰু তাত মই আকৌ নতুনকৈ তেল দি লৈছোঁ। ডেইলি ব্যৱহাৰ কৰিবৰ কাৰণে তেনেকৈ ভাল হয়, এতিয়া এনেকৈ বটলৰ পৰা ল'বলৈ বেয়া। তো দেখিছে, এয়া দেখিছে বেটিৰ ফ্ৰেণ্ডৰ ঘৰৰ পৰা দিয়া ইফতাৰ। এয়া দিছে চিকেন বিৰিয়ানী আৰু ঢেৰ কিবা কিবি দিছে, এয়া দেখিছে বহুত কিবা কিবি দিছে। এইবিলাক মই এতিয়া ইফতাৰৰ কাৰণে উলিয়াই লৈছোঁ। এয়া পিজ্জা বনাই দিছিলে আৰু কিবা কিবি দিছিলে এইবিলাক। তো এতিয়া ইফতাৰৰ সময় অলৰেডি হৈ গৈছে, সেইটো কাৰণে ইফতাৰ প্লেট উলিয়াই লৈছোঁ। আৰু আজি আমি ইফতাৰ তলতে কৰিম, পকাত। দেখিছে কাপোৰ এখন পাৰি লৈছোঁ, ইয়াতে কৰিম, কাৰণ ইয়াতে নান খাটা বনাইছিলোঁ আৰু উঠি যাব মন নগ'ল, তো ইয়াতে বনাম। তেনেহ'লে আজিৰ ভিডিঅ'টো বেছি দীঘল নকৰোঁ। যদি আপোনালোকৰ মোৰ ভিডিঅ'টো চাই ভাল লাগিলে তেনেহ'লে লাইক, শ্বেয়াৰ, কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আল্লাহ হাফিজ।